বঙাইগাঁও জিলাৰ অভয়পুৰীত চাঞ্চল্যকৰ ঘটনা ডকাইতৰ দলে হত্যা কৰিলে গৃহস্থক হত্যা কৰি ডকাইতৰ দলে লুটি নিলে সোণ ৰূপসহ 1 লাখ টকা নগদ ধন ডকাইতৰ দলে হত্যা কৰা লোকজন অভয়পুৰী পিৰাধৰাৰ কৃষ্ণ মণ্ডল বুলি জানিব পৰা গৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল পুৱতি নিশা ঘটনাস্থলীত উপস্থিত জিলা আৰক্ষী আৰু অধীক্ষক মোহনলাল মীনা অতিৰিক্ত আৰক্ষী সবিতা দাস সহ আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত উল্লেখ্য যে পত্নীয়ে জনোৱা মতে ডকাইতৰ দলে কৃষ্ণ মণ্ডলক হত্যা কৰি পত্নীকো বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰিছিল ডকাইতৰ দলে চুকা অস্ত্ৰৰে শৰীৰৰ কেবা ঠাইতো আঘাত কৰাৰ চিন স্পষ্ট নিউজ ডেস্ক ৰিপৰ্ট আই এক্সপ্ৰেছ যায় মোক ফোন কৰিছে ফোন কৰাৰ পিছত কৈছে যে লক্ষী আয় মোৰ শেষ হৈ গৈছে মই কি হৈ গৈছে কোনে ফোন কৰিছে আপোনাক মই কয় যে দিদিটো ফোন কৰিছে কয় শেষ হৈ গৈছে মই কি হৈ গৈছে মোক কোৱা কি শেষ হৈছে কয় তোৰ দাদাক যে খুন কৰিছে কয় মাৰ্ডাৰ কৰিছে ডাকাত আহি কালা পোছাক পিন্ধি মাৰ্ডাৰ কৰি থৈ গৈছে আমি কৈছে তুমি কোন আছিলা কয় আমি ঘৰে চিটকেৰি মেৰে আমি ঘুমাইছি ঘুমাৰ পিছত তাৰপৰা কৈছে কয় মোক ওলাব না দে মোক ডেগাৰ দছে বুকত যে তুই নলাবি একটা খুন কৰিছে তোকো কৰিম কয় কি শুনা দানা গইনা কাটি আছে পইচা পাতি আছে ওলা তেনেহ'লে তোক খুন কৰিম তারপরে তুই উলাই দিছে ডেকার ধরি আছে আর দুজনে ধরি আছে আর উলাই বাইকর কিবা কিবা আছে ওলা তারপর ওলাইছে ওলার পিছত কয় তুই বাহিৰত নোলাবি তাহলে তোকে খুন কৰিম তাৰপিছত দিদি আর নোলায় ঘরের ভিতৰত মানে অজ্ঞান হয়ে পড়ে গেছে পড়ে যাওয়ার পিছত তারপরে কৈছে পরে অজ্ঞানের পরে জ্ঞান ফিরিছে তারপরে মোক ফোন করছে কয় 3টা বাজা ফোন করার পিছত কয় যে হ্যাঁ ফোন করার পিছত কয় লক্ষী আয় মোর যে শেষ হয়ে গেছে কি শেষ হয়েছে কয় তোর দাদাক যে মার্ডার করছে কোনে করলে ওই যে তাই কলে কি লৈ গৈছে ডকাইতে আহি সোনা দানা টকা পয়সা অস্ত্ৰ লৈ আহিছিল আৰু টকা কিমান লৈ গৈছে টকা বা কিমান লৈছে 1 লাখ কৈছে 1 লাখ মান তুলছো কিমান মান লৈছে পইচাটো কিয় মানে ৰাখিছে ওই গাড়ী কিনব গাড়ী কিনাৰ কথা কৈছে কি গাড়ী কিনছে পুরান গাড়ী কি নাম ফোন করছে ফোন করার পাছত আইসং মানে আমি গাড়ি রিজার্ভ করে আইসং আর পাছত তো দরজা সব লোক আর আমার বউ কই আছে হ্যাঁ এতিয়া আহিবে আর কি এতিয়া আইফা নালাগে এতিয়া লোক পিছফালে যাব কৈছে পিছফালে আমি তো সোমাব না আমার সৰু একটা ভাতিজা আছে সি সোমাইছে এই ওয়ালটা খুলি দিছে এই দরজাটা খুলি দিছে এতিয়া আহি আমি সোমাইছে ভিতৰত ঠাইটা দেখা পালোঁ উলংগ হৈ আছে কাপোৰটোতে মানে ঢাকি থৈছে অঁ তোৰ আঘাতৰ চিন আছিল শৰীৰত তেজ ওলাইছিল মানে কাটছে দেগাৰ কাটিছে মাৰছে কি ভাবলে কেনেকৈ ভাবলে ক'লে পিছত আপোনাৰ কেনেকৈ গম পালে কি ভাবলে গৈছে বৈ আপোনালোকৰ ঘটনাটো বৌ কৈছে শেষ আর কি আয় ফটাফট আয় হেঁকে মানে কেনেকৈ ঘটনাটো কি হৈছিল ডাকাত ধরছে ডাকাতে বলে কৈছে মার্ডার হৈছে কেইজন মান আহা বুলি কৈছে 5জন কেইটা মানত ৰাতি হ'ব আমাৰ 2টা 3টা মানত কিবা লৈ গৈছে নেকি ঘৰৰ পৰা শুনা পইচা লৈ গৈছে আৰু পইচা কিমান 1 লাখ মান কৈছে বৌ কৈছে আর কি কোৱা নমতে আপোনাৰ দাদা যিগৰাকী মানুহ ঢুকাল তেওঁৰ নাম কি কৃষ্ণ মণ্ডল তেওঁ কি কৰে তাই গেৰেজত কাম কৰে অভয়পুৰীতে আৰু ঘৰটো আপোনাৰ অভয়পুৰী পিৰাধৰাত অঁ পইচা পাতি লগত কিবা শুনা জানা এনে ৰাখিছিলে না কিবা কামৰ কাৰণে ৰাখিছিলে পইচা পাতি গাড়ী কিনাৰ কথা কৈছিল গাড়ী কিনাৰ কাৰণে মজুত এই মাত্ৰ কৈছে বৌ ৰাতিপুৱা আহাতে কৈছে আর কি আপোনাৰ দাদাৰ ঘৰত কোন কোন আছে ন এনে এটা সৰু ভাতিজা আছে 3জন মানুহ থাকে এই আপোনাৰ বৈ গম পোৱা নাছিল নেকি যেতিয়া মাৰ্ডাৰ হৈছে এটা মোক কোৱা নাই সেইটো মোক কোৱা নাই বা কোৱা নাই তেওঁ দুৱাৰখন লক কৰা আছিল বন্ধ কৰা আছিল বাহিৰেদি বন্ধ কৰি হৈছে তাতে আৰু তেওঁ বাৰাণ্ডাতে শুৱে বাৰাণ্ডা আজি সেই মই শুনা পালোঁ আজি কিন্তু শুনা নাই যে বাহিৰত থাকে গৰম পড়লে বাৰিন্দাত ঠিক আছে